চকচোন চাওক আমাৰ শুনে কি কৰি আছে পাকঘৰত বহি লৈ ভুজিয়া বৈয়ামৰ পৰা ভুজিয়া উলিয়াই খাই আছে। ভুজিয়া বৈয়ামটোকে লৈ ল'লে তাই আৰু এনেকেই উমলি থাকিব তাই। মই ভাত বনাই থাকিম। আৰু এয়া হৈছে গুটি আলু আৰু গুটি আলু তিল দি বনাম বুলি ভাবিছোঁ। এয়া তিল দি ভাজি ল'লোঁ, ভাজি পিনি এতিয়া মিক্সাৰ খুন্দি লওঁ। আৰু শুনজনী চব তেনেকেই উমলি থাকে তাই। মানে মই ভাত বনাবলৈ ল'লে তাই সদায় এনেকৈ উমলি থাকিব। মই যি কৰোঁ তাকে কৰি দিব। আৰু চামুচখন তাইক লাগে, মই নতুনকৈ এখন আনি লওঁ, তাইক এখন দি দিলোঁ মই। মানে সৰু ল'ৰা ছোৱালীবোৰ এনেকুৱাই। আৰু আমি অকল শুন মই থাকোঁ, দেউতাকটো পাই নাথাকেই ক'ত। তাই মানে মই যি কৰোঁ তাকে কৰে। তাই মোৰ লগত বহি থাকিব, মানে মই যি কাম কৰোঁ তাই সেয়া ভাগ ল'বই, মানে কামৰ ভাগ ল'বই। আৰু তাই মোৰ এনেকৈ মই ভাজি বনাই আছোঁ, তাই মোৰ চাদৰখনৰ পিছফালে ধৰি পিনে গাত আজি পিনে ৰখি আছে। এই চাওকচোন মোৰ তিলৰ ভাজিকণ হৈছে আৰু নমাই দিওঁ বুলি ভাবিছোঁ। আৰু ঘৰত মানে বেঙেনা বহুত আনি থোৱাইছে, বেঙেনাবোৰ বেয়া হৈ গৈছে। আজি বোলো ভাবিছোঁ ঘৰতে থাকোঁ আৰু ৰাছিয়া আমলেট এটা বনাওঁ। ৰাছিয়া আমলেট বনাবলৈ বেঙেনা চেঙেনা পুৰি লৈছোঁ। আজি ৰাছিয়া আমলেট বনাম বুলি ভাবিছোঁ ঘৰতে। ৰাছিয়াত বোলে আমলেটত এনেকৈ বেঙেনা পুৰি পিনে বনাই। মই ইভাগে নাজানো আচলতে, ভিডিঅ' এটাতহে দেখিছিলোঁ মই। ৰাছিয়া আমলেট বনাইছোঁ বুলি কৈছে আৰু ৰাছিয়াত বোলে তেনেকৈ আমলেট বনায়। মই ভাবিছোঁ তেনেকৈ ৰাছিয়াত বনাই আৰু মই বোলো ইয়াত থাকি ৰাছিয়া আমলেট এটা বনাই খাওঁ। ৰাছিয়া আমলেট বনাব হ'লে এই ঠাৰিডাল বোলে ঠাৰিডালে চাৰিডালে দিব লাগে। একদম ঠাৰিয়ে চাৰিয়ে দি দিছোঁ মই। ভাত হৈ গ'ল, ভাতকেইটা বাৰু এবাৰ খাবলৈ। আৰু এইখন যে দেখিছে মাংস লৈ আহিছিলে মানুহজনে। মাংস মোৰ ভিডিঅ' বনোৱা নহ'ল আচলতে। আৰু মোৰ ভাত ৰেডি। ভাবিছোঁ এতিয়া ভাতকেইটা বাঢ়ি মেলি এনেকৈতো মুখৰ আগত ৰখি থাকিব নোৱাৰি, ভাত চাই চাই, মাংস চাই চাই ৰাছিয়া আমলেট। আৰু ভাবিছোঁ ভাতকেইটা খাই লওঁ। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।